আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিলে আমনি, একোকে নমনি। নমস্কাৰ বন্ধু বান্ধৱীসকল, অনুমান কৰিব পাৰিছে নিশ্চয়। আঘোণৰ পথাৰৰ চহা জীৱনৰ কিছু দৃশ্যাংশ লৈ আহিছোঁ আজি আপোনালোকলৈ। আশা কৰোঁ ভাল পাব। এয়া আমাৰ আঘোণৰ পথাৰৰ দাৱনী জাপি লৈ ধান কাটি আছে। আমাৰ খুৰীদেউ হয় এয়া। আৰু এয়া বৌ আহিছে, বৌয়ে এইয়া মুঠি বান্ধিছে। আৰু আমাৰ পথাৰখন দেখুৱাই দিছোঁ অলপ। আঘোণৰ আগতে ধান কাটিব হ'ল, আগতীয়া ধান আছিল যে। এয়া খুৰী হাই কৰি দিয়া। এয়া আমাৰ ধানৰ মুঠিবোৰ বৰ ভাল হোৱা নাই যদিও ধান আৰু আশা কৰা মতে ভালেই হৈছে আৰু। পথাৰত আৰু কি কৰিলোঁ, কি খালোঁ সকলো কৈ যাম আপোনালোকক, চাই থাকিব আপোনালোকে। এতিয়া আমি অলপ বহিছোঁ, তাৰপাছতে এই দুপৰীয়া হৈছে। এতিয়া দেখিছে বেলিটো একদম মূৰৰ ওপৰত আছে। আৰু এই কাষৰ বৌহঁতৰ তাত ধান কাটি আছে আৰু আমাক ৰবাব টেঙা খাবলৈ মাতিছে। আমি তালৈ যাম এতিয়া ৰবাব টেঙা খাবলৈ। দেখুৱাই যাম আপোনালোকক, চাই থাকিব। পকা ধানে খালি জালি দাৱনী কয় আহা বুলি, দাৱনীয়ে সেৱা জনাই ধানৰ কোচত মাৰে মুঠি। সোণ গুটিৰ ভৰত হাতৰ ধৰে হীৰা মুৰি, জাক দাৱনীৰ জিৰণি গীতে পথাৰ ধৰে জুৰি। সৰু সৰু চৰাইবোৰে লাজত পলাই উৰা মাৰে, সৰু সৰু চৰাইবোৰে লাজত পলাই উৰা মাৰে। ধান ফালি ফালি সৰু 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 আলি, ঐ সৰু সৰু আলি। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। আলিত পৰি গীত জোৰে জাক বালি মাহী, সৰু 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 আলি, ঐ সৰু সৰু আলি। পাই গ'লোহি পথাৰৰ পৰা। প্ৰথমে লাইটৰ চুইচটো দি লওঁ। ৰুমটো একেবাৰে বিশৃংখল হৈ আছে, অলপ ঠিক ঠাক কৰি লওঁ। মুখ হাত ধুই মেলি আহি এতিয়া গা পা ধুই আৰু অকণ ফ্ৰেছ হৈ লওঁ। আকৌ আহি আছোঁ, আহি পালোহি পথাৰৰ পৰা। এতিয়া গা পা ধুই অলপ জিৰাইছোঁ আৰু বহিছোঁ। এতিয়া চাহ তাহ কিবা কিবি খাম আৰু খোৱাৰ আগতে ভিডিঅ'টো কৰি লৈছোঁ। আঘোণৰ পথাৰৰ সময়বিলাক বহুত ভাল লাগে আচলতে। সৰুৰ পৰা গাঁৱৰ সমাজতে ডাঙৰ দীঘল হৈ আহিছোঁ। আৰু এইবিলাক ৰোৱা তোলা ধান কটা বহুত ভাল লাগে আচলতে। ময়ো এজনী খেতিয়কৰ ছোৱালী। ভাল লাগে কৈ যে এজন খেতিয়কৰ জীয়াৰী হয় মই, আৰু সেইবাবে কামবোৰ কৰিবলৈও আফচোচ কেতিয়াও নকৰোঁ। বহুত ভাল লাগে আচলতে। আপোনালোকো ভাল লাগে নিশ্চয়। এই আঘোণ মাহৰ আচলতে এই দিনবিলাকৰ আমেজটোৱে সুকীয়া হয়। বহুত এটা মানে ভাল ফিলিংছ আহে। আৰু এটা বৰ আচৰিত কথা, এই দিনকেইটাতে বৰ ধুনীয়া সুগন্ধ আহে। বৰ ভাল লাগে আচলতে। সেই গোন্ধটো সকলোৱে নাপায় আচলতে, কিন্তু মই বৰ ধুনীয়া গোন্ধ এটা পাওঁ। এই ধৰক গেৰেলি মাৰি মেলিছে ধানে, আৰু তাৰ মাজতেই
এই পকা ধানৰ যি গোন্ধ সেই গোন্ধটো ভাল লাগে। এতিয়া অলপ বহি মেলি চাহ তাহ খাই মেলি আকৌ পাকঘৰ কামত লাগিবলেই হ'ব। সেইবাবে বৰ বেছি দীঘলীয়াও নকৰোঁ, তাতে নিজৰ কামো আছে, এয়া কামো উলিয়াই লৈছোঁ। এয়া বহি বহি এয়াই কৰি থাকিব লাগিব আৰু। তাৰপিছতে যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ আহিম অন্য এটি ভিডিঅ'লৈ এই নিৰিবিলি সময়লৈ। তেতিয়ালৈকে ধন্যবাদ।